हेलो गाइस की खबर सकलोरे आशा करिছো सकलो भाले আছে আজি মই অন্যটি ভিডিওলৈ সকলোকে পুনৰ স্বাগতম জনাইছো যোৱাকালি ৰাতিত মানে আমাৰ বহুত ডাঙৰ ফুল এটা হৈ গ'ল আমি কত বহিব লাগিছিল কত বহি পালো গাইস বহুত বেয়া লাগিছে মই আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিওটো চাই থাকিব তেতিয়া সকলোখিনি গম পাই যাব মানে কত বহিলো গাইস মানে এটো ৰুমতে আমি সদায় মানে ভাত পানী খাই হোৱাৰ পাছত বহো তাৰ ইফালে চাও বহুত বহা জেগাই আছে এয়া তথাপিও আমি কোট বহিল আপোনালোকক দেখুৱাই আছো আৰু অলপ পাছত মই ইফালে আছো সদায় আমি ভাত পানী খাই হোৱাৰ পাছত মানে এইটো ৰুমতে ধুনিয়াকে বহি কথা বতৰা পাতি থাকো কালি বহিব নলাগাত জেগাতে মানে বহি পালো তো গাইস উপায় নাই আৰু ইয়াতে মানে গ্লাছৰ টেবুল এখন আছিল তো গাইস ইয়াত ধুনিয়াকে গ্লাছৰ টেবুল এখন আছিল মানে উপায় নাই আৰু ইয়াতে মানে আমি বহি কথা পাতি আছিলো আৰু জাস্ট মোৰ টেবুলত বহা 1 মিনিট মান হৈছিল তো তাৰ পাছতে আহি ভন্টিয়ে মোৰ লগতে বহি দিলে তাৰ পাছত মানে গ্লাছটো ভাঙি গল ভবাই নাছিলো যে গ্লাছটো ভাঙিব বুলি এয়া চাক উপায় নাই আৰু পুৰা ভাঙি টুকুৰা টুকুৰি হৈ গল আৰু এই কোপা চাক পুৰা সৰু সৰু টুকুৰা হৈ গৈছে বহুত বেয়া লাগিছে গাইস উপায় নাই আৰু দেই কালি যে কি ডাঙৰ ভুল কৰি পালো আৰু দেই বহুত বেয়া লাগিছে আৰু এয়া চাক ইমান ধুনিয়া টেবুলটো ভাঙি থাকিল মানে কালি তুমি হাতৰ লগতে কৰি আছা নেকি এই হাত মোজাটো লোৱা হ পিন্ধি লোৱা নহলে হাত কাটি যাবগৈ ভালকে পিন্ধি লোৱা বহুত বেয়া লাগিছে আৰু দেই এনেকুৱা যে ভাঙিব বুলি কেতিয়াও ভবা নাছিলো দেই গাইস আগে পাছে বহিয়ে থাকো তথাপিও কালি মানে দুজনী হলটো সেই কাৰণে পুৰা ভিৰ হল চাগে ভাঙি গল আৰু এই সৰু সৰু কেটা বহুত গুড়াগুড়ি হৈ গৈছে মানে আছা পুৰা মানে টুকুৰা টুকুৰি সৰু সৰু হৈ গৈছে বা এনেকুৱাকে ভাঙিছে ও গাইস বহুত বেয়া লাগিছে মানে দেই মনটো আৰু এই কেটা চাক টেবুলৰ ভৰি কেটা কিন্তু ঠিকে আছিলে ইয়া উপায় নাই আৰু দেই ইয়াতো লাগিয়ে আছে তাত লাগি থকাখিনি খুলি দে আকৌ বঢ়িয়াকে ভাঙি দে পুৰা খাপতি আছে তাত এই ডাঙৰটো ভাঙি এই অকমান ডাঙৰ নহয় এইটো ভাঙি দে এইটো পেলাব লাগিব নহলে এইটো ভাল আকৌ এইটো পেলাব লাগিব না এইটো ভাঙি দে আকৌ হাত কাটিব আকৌ ভালদৰে সেইখিনিকো ভাঙি দে উপায় নাই এইখিনি এতিয়া কত থম তাকে ভাবিছো ৰ ভন্টি কত থলে ভাল হ'ব ন এতিয়া পুতি থব লাগিব ন এইখিনি মানে কাৰোবাৰ ভৰিত লাগি গলে কাটিব মানে সেই কাৰণে এইখিনি পুতিয়ে থৈ দিব লাগিব গাত এটা খান্দিলৈ ধুনিয়াকে পুতি থৈ দিব লাগিব উপায় নাই আৰু দেই গ্লাছ এটা টেবুল ভাঙি পেলালো আমি দেই
গাইছ আপোনালোকৰ ঘৰতো যদি গ্লাছৰ টেবুল আছে নবহিব কিন্তু আমাৰ নিচিনা হ'ব। ইয়াত চাওক গোটেই গুদা হৈ গ'ল আৰু উপায় নাই। আগে পাছে বহি থাকোঁ সেইকাৰণে বহি পালোঁ আৰু যোৱাকালিও তো তাতে ভণ্টিও লগতে বহি দিলে মানে পূৰা গুদা হৈ ভাঙি গ'ল আৰু ইয়াত চাওক পূৰা অৱস্থা বেয়া। গাইজ বহুত বেয়া লাগিছে আৰু প্লিজ আপোনালোকৰ যদি আছে নবহিব কিন্তু। এয়া পূৰা অৱস্থা আৰু দেই বহুত বেয়া লাগিছে আৰু কি ক'ম উপায় নাই আৰু ন। ভবাই নাছিলোঁ ভাঙিব বুলি, তো ভাঙি থাকিল কি কৰিম আৰু ন, উপায় নাই।